এনেকুৱা টাইপৰ একে সাথে ধ্বংস কৰি দিলে একে সাথে এনেকুৱা কৰি এবাৰো তেনেকৈ ভাবিলে যে তেনেকুৱা একো হোৱা নাই কাৰণ আগৰ কিবা নিচিনাকৈ উভতি আহিব সেইকাৰণে ওপৰত থকা জাহাজখনো মানে জাহাজৰ পৰা অনা বস্তুবোৰ তাত ৰাখিছিলে আৰু ৰাখি পেলাই তাক ষ্টাডি কৰিছে তেওঁ কিমানবাৰ গৈছিলে গম পায়নে টোটেল 37 বাৰ আজিৰ পৰা প্ৰায় 111 বছৰ আগত 1912 চনৰ 10 এপ্ৰিল তাৰিখে টাইটানিক জাহাজখন ইংলেণ্ডৰ পৰা আমেৰিকালৈ গৈছিলে আৰু দুৰ্ভাগ্যবশতঃ 14 এপ্ৰিল প্ৰায় 11:30 মান ৰাতি 11:30 মান বজাত এটা ডাঙৰ মানে বৰফৰ পাহাৰত খুন্দা মাৰি জাহাজখন মানে দুটুকুৰা হৈ যায় দুটুকুৰা হৈ যোৱাত দুইটা টুকুৰা মানে পানীৰ তললৈ মানে সাগৰৰ তললৈ গুচি যায় এতিয়া প্ৰায় 3800 মিটাৰ তলত গৈ পৰি যায় আৰু 3800 মিটাৰ আপুনি ধৰি লওক 4 কিলোমিটাৰ ধৰি ল'ব পাৰে 4 কিলোমিটাৰ তলত পৰি গ'ল আৰু যেতিয়া মানে পৰিল তাৰ বিচাৰ খুচাৰ লাগিল বহুত বিচাৰ খুচাৰৰ পিছত 1985 চনৰ প্ৰায় 73 বছৰৰ পিছত ৰবাৰ্ট বেলাৰ্ড নামৰ মানুহজনে মানে আৱিষ্কাৰ মানে ডিস্কভাৰ কৰিলে যেটো দুটুকুৰা হৈ গৈছিল সেই দুটুকুৰা মানে এটা পাৰ্টৰ পৰা এটা পাৰ্ট প্ৰায় 800 মিটাৰ দূৰত গৈ পৰিছিল এতিয়া এই টাইটানিক জাহাজখনৰ ওপৰত এখন সিনেমা আছে আপোনালোকে হয়তো চাইছে টাইটানিকখন আৰু এই টাইটানিকখনৰ যিজন ডিৰেক্টৰ হয় তেওঁৰ নাম হ'ল জেমছ কেমেৰন তেখেতে যেতিয়া সিনেমাখন বনাইছিলে সিনেমাখন বনোৱাৰ আগত টাইটানিক জাহাজখন 33 বাৰ এবাৰ দুবাৰো নহয় 33 বাৰ নিজে গৈ ভিজিট কৰিছে পুৰা তন্নকৈ চাইছে মিলিছে তাৰ পিছত যিখিনি মানুহ বাচিলে সেইখিনি মানুহৰ লগত কথা বতৰা পাতি তাৰ পিছতে সিনেমাখন ৰিলিজ কৰিছে আসলে তেখেতে অলপ আনকমন টাইপৰ মানুহ তেখেতৰ আৰু সিনেমা আপোনালোকে হয়তো চাইছে অৱতাৰ মুভিখন আপোনালোকে চাইছে সেকেটা আকৌ টাৰ্মিনেটৰটো বহুত পুৰণা সিনেমা আপোনালোকে হয়তো চাইছে মানে অলপ বেলেগ ধৰণৰ সিনেমা উলিয়ায় এই টাইটানিকৰ ওপৰত আমাৰ মেইন টপিক নহয় মেইন টপিকটোলৈ যোৱাৰ আগত আপোনালোকক কওঁ যে মঞ্জিল বৰুৱা 2.0 চেনেলটো যদি সাবস্ক্ৰাইব কৰে না সাবস্ক্ৰাইব কৰি লওক আৰু মঞ্জিল বৰুৱা ফেচবুকত যদি ফলো কৰা নাই ফলো কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'ৰ বাবে This is feasible. It's something they can do. It's accessible to regular people. Well, Titanic is just the best, most wonderful adventure I could think of. And here came an opportunity to go to the bottom of the ocean and that to see the Titanic. 2030 চনৰ ভিতৰত এই টাইটানিক জাহাজখন মানে শেষ হৈ যাব তাত নাইকিয়া হৈ যাব এতিয়া যি আছে সেইখন নাইকিয়া হৈ যাব কাৰণ তাত এনেকুৱা বিষাক্ত ব্যাক্টেৰিয়া পোৱা যায় যিখিনি নেকি 180 কেজিকৈ ডেইলি মানে তাৰ ভঙাচিঙা ক'বলৈ গ'লে ভঙাচিঙা টুকুৰাবোৰ খাই গৈ আছে মানে টাইটানিকখন খাই গৈ আছে আৰু এই টুকুৰা এই ভঙাচিঙা পাৰ্টেই হওক বা টাইটানিক জাহাজখনেই হওক এইখিনি চাবলৈ বা মানে মানুহৰ বহুত মানে হেঁপাহ মানে নিজে গৈ চোৱা নিজ চকুৰে গৈ চোৱাটো এটা মানে হেঁপাহ মানে আৰু ইয়াকে দেখি এজন মানুহে ভাবিলে দেখোন এইটো দেখোন ডাঙৰ বিজনেছ কৰিব পৰা যাব মানে আণ্ডাৰ ৱাটাৰ টুৰিজম এইটো এটা ডাঙৰ বিজনেছ হ'ব যাতে মানুহক নি তললৈ নি মানে মানুহক সাগৰৰ তলত গৈ বস্তুবোৰ দেখুৱা বিশেষকৈ তেওঁৰ টাৰ্গেট হ'ল টাইটানিক জাহাজখন দেখুৱা সেইটোত মানে বহুত টকা ঘটিব পাৰিব আৰু সেইটো কাৰণে তেখেতে 2009 চনত অচিয়ান গেট নামৰ কোম্পানীটো খুলিলে আৰু 2010 চনলৈ তেখেতে এটা মানে সাবমেৰিন এখন উলিয়ালে সৰু সাবমেৰিন এখন উলিয়ালে যাৰ নাম হ'ল এণ্টিপড আৰু এণ্টিপডৰ ৰেঞ্জ মানে পানীৰ তললৈ যোৱাৰ ৰেঞ্জ আছিলে 300 মিটাৰ আচলতে কি হ'ল আপোনাৰ পানীৰ তলৰ সোঁত মানে সাগৰৰ তলৰ যে সোঁতটো বহুত বেছি সেইকাৰণে সোঁতেই হওক তাৰ পানীৰ প্ৰেছাৰেই হওক বহুত বেছি যাৰ কাৰণে তাৰ ৰেঞ্জ ৱাইজতহে থাকে মানে সেইকাৰণে তাৰ ৰেঞ্জ আছিলে 300 মিটাৰ আৰু প্ৰায় 130টা মানে সাকসেসফুল আণ্ডাৰ ৱাটাৰ টুৰিজম কৰালে 2013 চনলৈকে নেক্সট তেওঁ বনালে সাইক্লোপছ 1 সেইখনৰ ৰেঞ্জ আছিল 500 মিটাৰ আৰু তেওঁ যিহেতু টাৰ্গেট আছিলে যে টাইটানিক জাহাজখনৰ মানে টুৰিজম কৰাব লাগিব তেতিয়া বেছি টকা ঘটিব পাৰিব আৰু টাইটানিক জাহাজ আছে 4 কিলোমিটাৰ তলত সেইকাৰণে তাৰ ৰেঞ্জটো বহুত বেছি হোৱা মানে কাৰণে তেখেতে উলিয়ালে টাইটান সেই টাইটানখনে মানে 4 কিলোমিটাৰ তললৈ যাব পাৰে বুলি টাইটান বুলি উলিয়ালে যিখন মানে এতিয়া ধ্বংস হ'ল সেইখন উলিয়ালে আৰু সেইখনে 2021 চনৰ পৰা 2023 চনলৈকে 12টা টোটেল 12টা সাকসেসফুলি মানে মানুহক নিলে টাইটানিক জাহাজৰ তললৈ নিলে মানুহক দেখুৱালে মিলিলে আৰু প্ৰত্যেকবাৰে এটা ইন্টাৰেষ্টিং কথা তেওঁ প্ৰত্যেকবাৰে যিজন মালিক হয় টকটন ৰাজ তেখেতে কিন্তু নিজেও গৈছে প্ৰত্যেকবাৰে নিজেও গৈছে এতিয়া সহজতে বুজিবৰ কাৰণে মই এক সাবমেৰিন বুলি কৈ আছো আচলতে সাবমেৰিন নকয় এইবিলাকক কোৱা হয় সৰু যিবিলাক এতিয়া যিখন টাইটান আছিলে সেইবিলাকক কোৱা হয় সাবমাৰ্সিবল বুলি কোৱা হয় আচলতে সাবমাৰ্সিবল বা সাবমেৰিনৰ মানে বস্তুটো একেটাই কিন্তু এটা ডাঙৰ ডিফাৰেন্স আছে ডিফাৰেন্সটো হৈছে এইটো সাবমেৰিন নিজে পানী তললৈ যাব পাৰে নিজে কাৰোবাৰ সহায় দৰকাৰ নাই মানে নিজে তাৰ বহুত মাহৰ কাৰণে পানী তলত থাকিব পাৰে ইন্ডিপেন্ডেন্ট হয় কিন্তু
সাবমাৰ্চিবল হ'ল বেলেগ জাহাজ এখনত আহিব তাৰপিছত পানী তললৈ নমাব আৰু সি কানেক্টেড থাকিব লাগে সেইখন জাহাজৰ লগত পানী তললৈ যেতিয়া যাব কানেক্টেড থাকিব লাগে তেতিয়াহে গম পাই থাকিব মানে ই বেলেগৰ দ্বাৰা অপাৰেটেড বুলি ক'ব পাৰি কিন্তু মই সাবমাৰ্চিবল নকওঁ ইমান আমি টান সাবমেৰিন যিহেতু আমি সবেই গম পাওঁ সাবমেৰিন বস্তুটো কি হয় সাবমেৰিন শব্দটোৱে মই ইয়াত ইউজ কৰি এই সাবমেৰিনখনৰ মই টাইম টেবুলটো কওঁ এই বছৰৰ 18 জুনত ৰাতিপুৱা 8টা বজাত সাগৰতল নহয় টাইটানিকৰ ওচৰলৈ যাব প্ৰায় 2 ঘণ্টা লাগিব টাইটানিকখনৰ ওচৰত পোৱালৈকে আৰু তাত 3 ঘণ্টা পৰিদৰ্শন কৰিব পুৰা সকলোৱে পৰিদৰ্শন কৰিব তাৰপিছত 2 ঘণ্টা আকৌ উঠি আহোঁতে সাগৰৰ ওপৰলৈ উঠি আহোঁতে লাগিব আৰু এই গোটেই টোটেল সময়খিনিত মানে 7 ঘণ্টাৰ সময় এই টোটেল সময়খিনিত 15 মিনিটৰ ভিতৰে এটা মানে সিগনেল দি থাকিব যে আমি আছোঁ তহঁতি চিন্তা নকৰিবি আমি আছোঁ তহঁতি চিন্তা নকৰিবি তেনেকুৱা এটা সিগনেল এটা টেক্সট মেছেজ কৰি থাকিব বুলি কৈছিলে 9:45 ৰাতিপুৱা 8টা বজাত গৈছিলে 9:45 মানে 1 ঘণ্টা 45 মিনিটৰ পিছৰ পৰা তেওঁলোকৰ সিগনেল নহা হ'ল মানে যিটো সিগনেল পঠিয়াই থাকে যে সেই সিগনেলটো নহা হ'ল আৰু ওপৰত থকা জাহাজখনৰ কাৰণেও এইটো এটা ডাঙৰ কথা নহয় যে সিগনেল নোপোৱাটো ডাঙৰ কথা নহয় আগতেও যিমান 12 বাৰ যে গৈছে তেতিয়াও সিগনেল নোপোৱা হৈ গৈছিলে আৰু তাত যিখন টুৰিষ্ট গৈছিলে আগৰ কিবাৰ যিমান টুৰিষ্ট গৈছিলে আৰু তেওঁলোকেও কৈছিলে যে এইটো এটা কিন্তু পিছত বিপদ কৰিব দেই সিগনেল তেওঁলোকেও নোপোৱা হৈছিলে ন তেতিয়া তেওঁলোকে এইটো মানে ক'বলৈ গ'লে কমপ্লেইন কৰিছিলে কিন্তু কোম্পানীৰ মালিকৰ ওপৰত কোনো গুৰুত্ব নাই আৰু এইবাৰ কি হৈ গ'ল এইবাৰো তেনেকৈ ভাবিলে যে তেনেকুৱা একো হোৱা নাই কাৰণ আগৰ কিবাৰ নিচিনাকৈ উভতি আহিব সেইকাৰণে ওপৰত থকা জাহাজখনো ইমান গুৰুত্ব নিদিলে কাৰণ দিনৰ 3টা বজাত আহি উভতি আহি পাবহি লাগে এতিয়া সেইটো সময়লৈকে বাট চালে যেতিয়া 3টা বজালৈকে আহি নাপালেহি তেতিয়া তেওঁলোকে নিজে অলপ বিচা খোজা লগালে মানে 4 ঘণ্টামান লগালে ৰাতি 7:10 মানত তেওঁলোকে US কোষ্ট গাৰ্ড আৰু কানাডিয়ান কোষ্ট গাৰ্ডক খবৰ দিলে আৰু লগে গোটেইখন বিচা খোজা গোটেই ৰাতি বিচা খোজা কৰিলে নাপালে তাৰপিছত কানাডিয়ান এয়াৰক্ৰাফ্টৰ দ্বাৰা সোনাৰ মানে সোনাৰ এটা এনেকুৱা ধৰণৰ এটা বস্তু যিটো নেকি পানীৰ তলত গৈ যিমান মানে গভীৰ পানীৰ তলত গৈ পেলাই তাত যিবোৰ শব্দ থাকে সেই শব্দবোৰ ই কালেক্ট কৰি পঠিয়াই থাকে তেতিয়া মানে গম পাব যে এইটো কিহৰ শব্দ তেনেকৈ কিছুমান শব্দ কালেক্ট কৰি পঠিয়ায় সেইখিনিও পেলালে কিন্তু তাতো কাম নিদিলে তাৰপিছত নমালে আৰভি হ'ল ৰিম'টলি অপাৰেটেড ভেহিকল মানে এক প্ৰকাৰৰ ক'বলৈ গ'লে ৰবট হয় যিখিনি মানে তাত কোনো মানুহ নাযায় ওপৰৰ পৰা মানে কণ্ট্ৰল কৰি থাকিব তললৈ যায় আৰু তাত কেমেৰা থাকে ফুটেজ লৈ পেলাই ফুটেজবোৰ পঠিয়াই থাকে আৰু এই তিনিখন আৰভি নমাইছে ইয়াৰ ভিতৰত এতিয়া চাওক যিমানেই যি বস্তু ননমাওক কিন্তু সময়টো লাগিবই কাৰণ এনেকুৱা ধৰণৰ কথা আপোনাৰ সৰু কাণফুলি এপাত আপোনাৰ পৰি গ'ল ইমানকণি ইয়াৰ পৰা কাণফুলি যদি এটা ডাঙৰ পুখুৰী এটাত যদি পৰে তেতিয়া আপুনি বিচাৰিবলৈ কিমান কঠিন হ'ব কিমান টান কাম এটা আপুনি ভাবি চাওক তেনেকুৱা নিচিনা এটা কথা হৈছে কাৰণ 25,000 কিলোমিটাৰ এৰিয়া আৰু ইয়াৰ দটো মানে সাগৰ পৃষ্ঠখন য'ত নেকি টাইটানিক জাহাজখন আছে ডুবাইত থকা বুৰ্জ খলিফা পৃথিৱীৰ যিমান ওখ বিল্ডিংটো বুৰ্জ খলিফাৰ 5টা টোটেল 5টা বুৰ্জ খলিফা আপুনি জইন কৰিব লাগিব তেতিয়াহে গৈ পেলাই মানে জেগাটো পাবগৈ ভাবি চাওক কিমান দত আছেগৈ সেইটো কাৰণে অকণমান টাইম লাগিলে প্ৰায় 3 দিন সময় পুৰা বিচাৰ খোজাত নাই 3 দিনৰ মূৰত গৈ এই 3খন যে আৰভি নমাইছিলে আৰভিখনৰ এখন আৰভিয়ে মানে দেখা পালে ভঙা চিঙা টুকুৰা পৰি আছে আৰু পিছত এইটো কনফাৰ্ম হ'ল যে এইটো এই টাইটানখনৰে ভঙা চিঙা টুকুৰা হয় এতিয়া চাওক দুৰ্ঘটনা হ'ল বুলি আমি সকলোৱে জনা হ'ল এতিয়া দুৰ্ঘটনা হোৱাৰ কাৰণখিনি আমি জানিবলৈ চেষ্টা কৰোঁ দুৰ্ঘটনা হোৱাৰ প্ৰথম কাৰণটো হ'ল এই সাবমেৰিনখন যিখন মানে টাইটান যিখন সাবমেৰিন আছিল সেই সাবমেৰিনখন কোনো ৰেগুলেটৰী দ্বাৰা মানে চাৰ্টিফাইড নাছিলে আচলতে আপুনি কিবা এটা বস্তু যদি আপুনি বনায় তেতিয়া আপুনি চাৰ্টিফাইড হ'ব লাগে মানে কাৰোবাৰ পৰা চাৰ্টিফিকেট ল'ব লাগিব যে এইটো পাৰি নে নোৱাৰি যিয়ে হওক মানে এইটো এটা সংস্থাৰ পৰা ল'ব লাগিব তেনেকুৱা যিবোৰ সংস্থা আছে সেই সংস্থাৰ পৰা চাৰ্টিফাইড লোৱা নাই তেখেতে মালিকে নিজে যে হ'ব পাৰি বুলি চাৰ্টিফিকেট দিছিলে মানে ক'বলৈ গ'লে আৰু ইয়াৰ ছেকেণ্ড কাৰণটো হ'ল ইয়াৰ বডিটো যি সাবমেৰিনৰ বডিটো কাৰ্বন ফাইবাৰ দি বনাইছিলে আচলতে সেইটো এটা চাৰ্টিফাইড হয় যে কি বস্তুৰ দ্বাৰা সাবমেৰিনটো বনাব পাৰি এটা হ'ল টাইটেনিয়াম এলুমিনিয়াম আৰু ষ্টিল এই 3টা মানে মেটেলৰ দ্বাৰাহে বডিটো বনালে এই মানে টিকি থাকিব ক'বলৈ গ'লে কিন্তু এখেতে আকৌ কি কৰিলে সেইবিলাকত খৰচ বেছি ৱেইট বেছি চব মিলাই মানে ভাবিলে নহয় মই কাৰ্বন ফাইবাৰ যদি ৱেইটটো অলপ কম কাৰ্বন ফাইবাৰ দি এটা বনাওঁ আৰু বনোৱাৰ পিছতো দেখা গ'ল যে টোটেল 12 বাৰ গ'ল কোনো প্ৰব্লেম নোহোৱাকৈ 12 বাৰ গ'ল কিন্তু যিহেতু চাৰ্টিফাইড নহয় এইবিলাক কাৰণটো সেইটো কাৰণেতো চাৰ্টিফাইড নাছিলে ন যিহেতু চাৰ্টিফাইড নোহোৱাৰ কাৰণে ইয়াত 12 বাৰ যে গ'ল যোৱাৰ কাৰণে তাত কিছুমান মানে ক'বলৈ গ'লে মামৰ টাইপত লাগিলে
সাবমেৰিনখন দুৰ্বল হৈ গ'ল আৰু তাৰ ফলত ধৰা গৈছে যে তাত এটা সৰু ফুটা এটা হৈ গ'ল মানে ধৰক কিবা লিকেজ হ'ল ফুটাও নহয় লিকেজ হ'ল আৰু লিকেজ হোৱাত পানীৰ প্ৰেছাৰ আপোনালোকতো কৈছে পানীৰ প্ৰেছাৰ বহুত বেছি আপুনি যিমান পানী তললৈ যাব সেই পানীৰ ওপৰৰ প্ৰেছাৰেও আপোনাক প্ৰেছাৰ দিব তলও দিব মানে চব পিনৰ পৰা পানীৰ প্ৰেছাৰটো বহুত বেছি আৰু সেই পানীৰ প্ৰেছাৰ পানীৰ তলৰ সাগৰৰ তলৰ পানীৰ প্ৰেছাৰ আৰু সাগৰৰ ওপৰৰ পানীৰ প্ৰেছাৰ 400 গুণ বেছি আপুনি ভাবিছোঁ কিমান বেছি পানীৰ প্ৰেছাৰ আৰু সেই যে ফুটাই দি পানী যিহেতু সোমালে লগে লগে আপোনাক মোহাৰি পেলালে মানে ক'বলৈ গ'লে একদম বটল আমাৰ মানে যেনেকৈ বটলবোৰ থাকে যে বটল এনেকৈ আমি যে বটলবোৰ মোহাৰোঁ এনেকুৱা টাইপৰ একে ছাতে ধ্বংস কৰি দিলে একে ছাতে এনেকুৱা কৰি দিলে মানে আৰু এইটো কৰিছে মাত্ৰ 1 মিলি ছেকেণ্ডত শেষ হৈছে এতিয়া আপোনালোকক কওঁ যে মানুহে এতিয়া ধৰক মই ধৰি ল'লোঁ যে এইটো মোক যেনিবা আপুনি মাৰিছে এনেকৈ মোক মাৰিছে এইটো যে মই মাৰিছে বুলি গম পাইছোঁ এটা চৰ মাৰিছে বুলি গম পাইছোঁ বা কিবা পৰুৱা এটা কামুৰিছে বুলি গম পাইছোঁ এইটো যে জানিলোঁ এই জনা বস্তুটো আমাৰ ব্ৰেইনত পঠিওৱালৈকে টোটেল সময় লাগে 100 মিলি ছেকেণ্ড ক'বলৈ গ'লে গেপ আছে আমি ধৰিব নোৱাৰোঁ আমি সদায় কৰি আছোঁ কাৰণে গম নাপাওঁ কিন্তু ইয়াত সময় লাগিছে 100 মিলি ছেকেণ্ড আৰু এই পানীৰ যিটো ফ'ৰ্চটো তেওঁলোক ধ্বংস হৈছে এইটো 1 মিলি ছেকেণ্ডত মানে ক'বলৈ গ'লে 100 মিলি ছেকেণ্ডত গমহে পায় যে কি হৈছে মানে দুখটো অনুভৱ কৰে মানে কি হৈছে কি নাই হোৱা এইটো অনুভৱ কৰে কিন্তু 1 মিলি ছেকেণ্ডত মানে ক'বলৈ গ'লে তেওঁলোকে কোনো গমেই নাপালে কোনেও ধৰিবই নোৱাৰিলে কি হ'ল মানে 100 মিলি ছেকেণ্ডলৈ আৰু 99 মিলি ছেকেণ্ড থাকি গ'ল তাৰ আগতে তেওঁলোক ধ্বংস হৈ গ'ল এতিয়া চাওক ইমান হাই প্ৰেছাৰত কোনোবা জীৱ জন্তু তাত জীয়াই থাকিব পাৰেনে আচলতে চাবলৈ গ'লে ইমান হাই প্ৰেছাৰটো থাকিব নোৱাৰে আমি ইয়াত থকা হিচাপত নোৱাৰে কিন্তু ইমান তলতো জীৱ জন্তু পোৱা যায় আৰু এই জীৱ জন্তুবোৰ যদি আপুনি মানে নিজ চকুৱে দেখিবলৈ যায় মানে ভয়ানক মানে বহুত ভয় লগা ৰাতি টোপনিয়ে নাহিব এইবিলাকক যদি আপুনি নিজ চকুৱে দেখিবলৈ যায় বহুত ভয়ানক মানে এলিয়েন টাইপৰ বেলেগ গ্ৰহৰ নিচিনা প্ৰাণীৰ নিচিনা তাত পোৱা যায় জীৱ জন্তু সদায় হাই প্ৰেছাৰ থকা জেগাতে থাকিব লাগিব সিহঁতক ওপৰত আনিব নোৱাৰে আমি ওপৰত থকা মানুহ ওপৰত থকা জীৱ জন্তু আমি ওপৰতে থাকিব লাগিব আকাশত থকাখিনি আকাশত থাকিবলৈ মানে চবৰে কাৰণে বেলেগ জেগা ভগৱানে ক'বলৈ গ'লে বনায় এই সাবমেৰিনখন কিহে চলাইছিলে গম পায়নে এটা ভিডিঅ' গেম খেলা জয়ষ্টিক আমি যে খেলোঁ ভিডিঅ' গেমবিলাক খেলিলে জয়ষ্টিক ইউজ কৰোঁ সেই জয়ষ্টিকৰ দ্বাৰা মানে অপাৰেট কৰিছিলে চলাইছিলে এইটো এটা বৰ জমনি কথা ক'বলৈ গ'লে ইমান ডাঙৰে ক'বলৈ গ'লে এখন গাড়ীৰ নিচিনা চাইজৰ এখন সাবমেৰিন আৰু সেইখনক অপাৰেট কৰিছিলে জয়ষ্টিকৰ দ্বাৰা আৰু এই এনেকুৱা সাবমেৰিনবিলাকত আপোনাৰ ইমাৰ্জেঞ্চি লোকেটৰ মানে এনেকুৱা দুৰ্ঘটনা হ'লে যাতে কিবা কাৰণত গৈ পেলাই বিচাৰি উলিয়াব পাৰে তেনেকুৱা ইমাৰ্জেঞ্চি লোকেটৰ থাকে যাতে বিচাৰি পোৱাত সুবিধা হয় এতিয়া এই সাবমেৰিনখনত সেইটোও নাই ইমাৰ্জেঞ্চি লোকেটৰটোও নাই এফালৰ পৰা চাবলৈ গ'লে ছেফটিৰ ওপৰত কোনো গুৰুত্বই দিয়া নাছিলে এই কোম্পানীটোৱে ইমান এটা ডাঙৰ কাম কৰিবলৈ গৈছে কিমান ৰিস্কৰ কথা আৰু তেওঁলোকে ছেফটিৰ ওপৰত গুৰুত্বই দিয়া জানো যে ভিডিঅ'টোৰ শেষত আমি জানিবলৈ চেষ্টা কৰোঁ যে ইয়াত কোন মানুহ গৈছিলে টোটেল আপোনালোকে জানেই 5জন মানুহ গৈছিলে তাৰে প্ৰথমজন হ'ল ইয়াৰ মালিক যিজন অ'চিয়ান গেট কোম্পানীটোৰ মালিক গৈছিলে তেওঁ প্ৰত্যেকবাৰে গৈছে এইবাৰো গৈছিলে ছেকেণ্ড হ'ল ফ্ৰান্সৰ এজন নেভি ৰিটায়াৰ্ড নেভি তেখেতে নেভিৰ পৰা ৰিটায়াৰ্ড হোৱাৰ পিছত এটা কোম্পানী খুলিলে আৰু কোম্পানীটোৰ নাম আছিলে টাইটানিক কিবা এনেকৈ বুলি এটা নাম আছে সেই কোম্পানীটোত তেওঁ কি কৰিলে টাইটানিক জাহাজৰ পৰা অনা বস্তুবোৰ তাত ৰাখিছিলে আৰু ৰাখি পেলাই তাক ষ্টাডি কৰিছিলে এতিয়া তেওঁ কিমানবাৰ গৈছিলে গম পায়নে টোটেল 37 বাৰ এইবাৰ 38 বাৰ হ'বলৈ গৈ আছিলে 37 বাৰ তেওঁ টাইটানিক জাহাজখন পৰিদৰ্শন কৰিছে তাৰ পৰা বস্তু আনিছে যিকোনো বস্তু আনিছে জোতা চেণ্ডেলৰ পৰা ধৰি যিকোনো বস্তু আনি তেওঁ ৰিজাৰ্ভ কৰিলে আৰু ষ্টাডি কৰিছিলে আৰু ইণ্টাৰেষ্টিং কথা যে কিমান বস্তু আনিছে গম পায়নে টোটেল 5000 আজিলৈকে 5000 বস্তু তেওঁ টাইটানিকৰ পৰা আনিলে 3 নম্বৰজন হ'ল ইংলেণ্ডৰ এজন বিজনেছমেন হয় তেওঁ অলৰেডি টোটেল 3টা গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰি থৈছে এটা হ'ল পানীৰ তলতে মানে তেখেতে পানীৰ তলত আৰু পানীৰ ওপৰত দুটা ৰেকৰ্ড কৰি দিছে পানীৰ ওপৰত মানে আকাশতো গৈ পেলাই ৰেকৰ্ড কৰি দিছে আৰু পানীৰ তলতো হ'ল চবতকৈ যিটো মানে প্ৰশান্ত মহাসাগৰ একদম ডিপেষ্ট পইণ্ট আজিলৈকে মানুহে উলিওৱা আৰু হয়তো ক'ৰবাত থাকিব পাৰে কিন্তু যিটো ডিপেষ্ট মানে পইণ্ট একদম চবতকৈ বেছি গভীৰ প্ৰায় 11 কিলোমিটাৰ ভাবিছোঁ কিমান দূৰ 11 কিলোমিটাৰ তলত গৈ তেওঁ চবতকৈ বেছি সময় ৰখাৰ ৱৰ্ল্ড ৰেকৰ্ড বনাই দিছে তেখেতেও চব ভাল এক্সপিৰিয়েঞ্চ আছিলে আৰু 4 নম্বৰজন হ'ল পাকিস্তানৰ বহুত ডাঙৰ বিজনেছমেন মানে তেখেতো গৈছিলে আৰু তেখেতৰ পুতেকো গৈছিলে পুতেকৰ বয়স মাত্ৰ 19 বছৰ আছিলে আৰু জানিব পৰা মতে মানে পুতেক এইটো কাৰণে গৈছিলে যে ইমান তলত গৈ টাইটানিক জাহাজৰ ওচৰত কিউবিকটো এইটো চলিউশ্যন এইটো মিলাই যে এক কালাৰ কৰে যে সেইটো মানে তাত কৰিবলৈ তেওঁ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ গৈ আছিলে এতিয়া দুৰ্ভাগ্যবশতঃ এইখিনি নহ'লে বহুত বেয়াও লাগিলে দুখো লাগিলে আমি কথাটো জানি পেলাই
বাকি এইটোৱে আজিৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আজিলৈ আহিছোঁ বাই বাই